दोस्तो অহা বছৰৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে শুক্ৰবাৰে কোচি গ্ৰেণ্ড হায়াত হোটেলত খেলুৱৈসকলৰ নিলাম অনুষ্ঠিত হ'ল। যদি আপুনি জানিব বিচাৰিছে যে এই IPL নিলামত কোনজন খেলুৱৈ হায়েষ্ট টকাত ক্ৰয় কৰা হৈছে তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক, লগতে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকন টিপক আৰু নটিফিকেশ্যন অলত ক্লিক কৰিবলৈ নাপাহৰিব। दोस्तो ক্ৰিকেট জগতৰ সমগ্ৰ বিশ্বৰ মুঠ 991 জন খেলুৱৈয়ে এই নিলামৰ বাবে নিজকে ৰেজিষ্টাৰ কৰিছিল, কিন্তু এই নিলামত মাত্ৰ 405 জন খেলুৱৈয়ে পাৰ্টিচিপেট কৰা লিমিটেশ্যন ফিক্স কৰি দিছিল। সেই 405 জন ফাইনেল ৰেজিষ্টাৰ্ড খেলুৱৈৰ ভিতৰত 273 জন খেলুৱৈ ইণ্ডিয়ান আৰু 131 জন খেলুৱৈ ফৰেনৰ আছিল। दोस्तो শুক্ৰবাৰে দুপৰীয়া 2:30 বজাৰ পৰা সন্ধিয়া 8:30 বজালৈকে অৰ্থাৎ 6 ঘণ্টা ধৰি মিনি অকশ্যন চলি আছিল। টিমবোৰৰ ওচৰত মুঠ 206.5 কোটি টকাৰ পাৰ্চ আছিল, য'ত তেওঁলোকে সৰ্বাধিক 87 জনে খেলুৱৈ ক্ৰয় কৰিব পাৰিলেহেঁতেন। তাকে দেখি গোটেই 10টা টিমে একেলগে 167 কোটি টকা ব্যয় কৰি 80 জন খেলুৱৈ ক্ৰয় কৰিলে। दोस्तो IPL নিলামত অলৰাউণ্ডাৰ খেলুৱৈসকলৰ ডিমাণ্ড বহুত বেছি হাই দেখা গ'ল, সেইবাবে তেওঁলোকৰ কাৰণে 103.95 কোটি টকা ব্যয় কৰা হ'ল। दोस्तो আপোনালোকে জানেনে ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ ছেম কাৰন, বেন ষ্টকছ আৰু অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ কেমেৰন গ্ৰীনে এই নিলামত ইতিহাস সৃষ্টি কৰিছে। তেওঁলোকক বহুত দামত কিনা হৈছে। ছেম কাৰন এই IPL নিলামৰ আটাইতকৈ এক্সপেঞ্চিভ খেলুৱৈ হৈ পৰিছে। दोस्तो 24 বছৰীয়া এই ছেম কাৰনক কিংছ 11 পাঞ্জাবে মিনি নিলামত 18.50 কোটি টকাত ক্ৰয় কৰিছে। আনহাতে কেমেৰন গ্ৰীনক মুম্বাই ইণ্ডিয়ানছে 17.50 কোটি টকাত ক্ৰয় কৰিছে আৰু এতিয়া তেওঁ দ্বিতীয় এক্সপেঞ্চিভ প্লেয়াৰ হৈ পৰিছে। আকৌ আনহাতে চেন্নাই ছুপাৰ কিংছে বেন ষ্টকছক 16.25 কোটি টকাত ক্ৰয় কৰিছে। दोस्तो নিকোলাছ পুৰন এতিয়ালৈকে আটাইতকৈ এক্সপেঞ্চিভ উইকেট কিপাৰ বেটছমেন হিচাপে পৰিগণিত হৈছে। তেওঁক লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে 16 কোটি টকাত ক্ৰয় কৰিছে। 2023 চনৰ এই IPLত 405 জন খেলুৱৈৰ নাম যদিও নিলামত আছিল, তাৰে মাত্ৰ 153 জন খেলুৱৈৰ ওপৰতহে দৰদাম চলিল। ইয়াৰে ভিতৰত আকৌ 80 জন খেলুৱৈয়ে বায়াৰ্ছ বিচাৰি পালে আৰু 73